Hello everyone, ধাৰে হৈ গ'ল আৰু 7 বজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ক'ত নাই কি কয় কোন আহিছে সকলোবোৰ দেখাম, তেন্তে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে লগত আহিছে ভনীজান আৰু এইফালে আহি আছে মা, জেঠাই, বৌ, কেকা চব আমি আহি আছোঁ। আহি মেলি আপোনালোকক জেগাত গৈ দেখাইছোঁ, পূৰা আন্ধাৰ। আজি আমি আহিছোঁ হজ যাত্ৰীসকলক আগবঢ়াবৰ কাৰণে, মানে যিসকল হজলৈ যাব তেওঁলোকক আগবঢ়াব আহিছোঁ। আমাৰ এইবাৰ শিমলুগুৰিৰ পৰা জনামতে 25জন যাব, তাৰে আমাৰ আৰু 2জন যাব। সেয়ে অকণমান আগবঢ়াই আনিলোঁ। আৰু এইফালৰ পৰা মছজিদৰ পৰা ওলাই যিজন যাব হজলৈ নেনা তেওঁ আহিছে, আৰু এইফালে আমি নানি বেগত ৰখি আছোঁ। ৰখি আহি পাই গ'ল তেওঁলোক। এতিয়া আমি সমানে যাম বেগ হৈ পিনি ষ্টেচনলৈকে যাম, যিহেতু ষ্টেচনৰ পৰাই যাব, সেইকাৰণে আমি ষ্টেচনলৈকে তেওঁলোকৰ লগত যাম। গৈ পাই আপোনালোকক সকলোবোৰ দেখাম। মহিলা লগ হৈ পিনি গাঁৱৰে এনেকৈ পৰিয়ালৰ সকলো মিলি আহি আছোঁ আগবঢ়াই। তেওঁলোকৰ লগতে আহিছোঁ, যিহেতু ষ্টেচন ট্ৰেইনত যাব, সেইকাৰণে 1-2 কিলোমিটাৰমান খোজকাঢ়ি আহিব লগা হৈছে। এইটো ক'বলৈ যিমানেই খোজকাঢ়োঁ ইয়াৰ কোনো মানে দুখ বুলিবলৈ কোনো মানে দুখ ভাগৰ তেনেকুৱা কোনো অনুভৱেই নহয়, কাৰণ ইমানেই আনন্দ এটা লাগে, যিহেতু নিজে যাব পৰা নাই আনক আগবঢ়াইছোঁ। আনে 1 নম্বৰ নচিবৰ কথা এইটো একচুৱেলি ক'বলৈ গ'লে, মানে ইয়াত যাব পৰাটো, হজ কৰিব যাব পৰাটো সকলোৱে নচিব নাথাকে। যিহেতু যিজন গৈছে তেওঁক যিহেতু এনেকৈ আগবঢ়াব পাৰে, আগবঢ়োৱা এটা দৃশ্যটোৱে বহুত ভাল লাগে। আৰু এইবাৰ বিশেষকৈ একদম আচৰিত ধৰণৰ মানুহ, বহুত হাজাৰ মানুহ হৈছে, হাজাৰ মানুহ ওপৰত হৈছে, যিহেতু বহুতেই ভাল লাগিলে। ষ্টেচনৰ কিবা পৰিৱেশটো ৰাতি যিহেতু 12 বাজি গ'ল, তথাপিতো যে ইমান সময় হৈ গ'ল তেনেকুৱা অনুভৱেই হোৱা নাই। ইমানেই ফূৰ্তি, একদম সকলো আহিছে মিলিছে, সহায় সহযোগ, চিনাকি অচিনাকি সকলো লগ হৈছোঁ। কিবা এটা মানে মনটো ভাল লাগি গৈছে। আৰু এনেকুৱা এটা পৰিৱেশ সাধাৰণতে খুব কমেই দেখা পোৱা যায়। সেইকাৰণে ইয়াত এতিয়া আমি আহিছোঁ ৰখিব। যিসকল হজ কৰিব যাব তেওঁলোকক এই ঘৰটোত বহোৱা হয়, যিহেতু বহাই পিনি তেওঁলোকক সৰু এটা সম্বৰ্ধনা জনাব। আৰু যিসকল আহিছে ধৰি লওক আগবঢ়াবলৈ কাৰণে, মানে আগবঢ়াবলৈ আহিছে, সেইসকলক চৰ্বত এনেকৈ দিয়া মেলা হৈছে। বহুতো দূৰ দূৰণিৰ ঠাইৰ পৰা আহিছে, যিহেতু একেটা সময়তে আছে ট্ৰেইনখন। একেখন ট্ৰেইন বুলিও নহয়, 2-3খন ট্ৰেইন যাব, কিন্তু টাইমটো খুব বেছি 5-10 মিনিটৰ ট্ৰেইনত যাব। সেইকাৰণে ইয়াতে ৰখাইছে, ৰখাই প্ৰতিজনক ইয়াতে একোটা সৰু সম্বৰ্ধনা জনাইছে, তেওঁলোকক মৰম যাচিছে। ইয়াতে সম্বৰ্ধনা জনাই মেলি তেওঁলোক ইয়াতে বহিছে, আৰু আমিও ৰখি দিলোঁ। ৰৈ মেলি অকণমান চাইছোঁ, তাৰ পৰিৱেশটো সঁচাই মানে মন চুই গ'ল। ইমান ধুনীয়া এটা অচিন চিনাকি হয়, মানে আপোনৰ দৰে লাগে। সকলো লগ হয়, মিলা প্ৰীতি হয় সকলো। যিসকল আহিছে তেনেকৈ এনেকৈ চৰ্বত দি আছে, আৰু দেখিয়ে কিবা এটা মানে ভাল লাগি গ'ল, সঁচাই মন চুই যোৱা বুলি ক'ব লাগিব। আৰু এতিয়া আমি অলপ বহি লৈছে, তেওঁলোক বহি লৈ আমি এতিয়া ষ্টেচনৰ পৰিৱেশটো চাব। আপোনালোকে এজন এজনকৈ আহিছে, যিহেতু দূৰৰ পৰা আহিছে, ওচৰৰ পৰা নহয়, সেইকাৰণে দূৰ দূৰৰ পৰা যিমান আহিছে ইয়াতে বহোৱা হৈছে। সেইকাৰণে এজন এজনকৈ এনেকৈ গাড়ীত আহিছে, এজন এজনকৈ বহোৱা হৈছে। অলপ ষ্টেচনৰ নাজাৰাটো এতিয়া আমি ষ্টেচনৰ ভিতৰলৈ তাত সোমাই আহিলোঁ, যিহেতু তেওঁলোক তাতে বহিলে, আমি আগবঢ়াবলৈ আহিছোঁ। সেইকাৰণে ষ্টেচনৰ আমি আগে আহি ইয়াৰ নাজাটো। ষ্টেচনতো একদম তাৰ দুগুণেই মানুহ, যিহেতু ষ্টেচন ভৰ্তি হৈ আছে, বহুতকেইটা জামাত, বহুত দূৰ দূৰণিৰ পৰা এনেকৈ মানুহ আহি আছে, ৰখি আছে আগবঢ়াবলৈ। হজ কৰিবলৈ যোৱাটো নচিবৰ কথা, সকলোৱে নচিবত নাথাকে। আৰু যিজন গৈছে, যিসকল যাবলৈ পাইছে, যিসকলে গৈ আহিলে, তেওঁলোকক একোখন নচিব বুলি ক'ব পাৰিব। আল্লাহ
সকলোৱে নচিবতে এইটো দান নকৰে, ধৰি লওক নচিবত নিলিখে যে যাব পৰাটো। যিসকলে পাৰিছে সেইটোৱে বহুত সুখী, আৰু ভৱিষ্যতে আমি নোৱাৰিলেও, পাৰিলেতো দোৱাই ভালে কথা বা নোৱাৰিলেও যে এনেকৈ আগবঢ়াবলৈ পাইছোঁ। ইমান মানুহ সদায় চেষ্টা কৰিম যাতে এনেকৈ যাব পাৰোঁ, কিন্তু মানে এনেকৈ আগবঢ়াব পাৰে। ইয়াৰ পৰিৱেশটো চাই সঁচাই বহুত ভাল লাগিলে, আৰু তেনেকৈ বহুত মানুহে আহিছে এইখিনি আগবঢ়াবৰ কাৰণে। যিহেতু 25জনে যাব বা লগত থৈ মেলি 50জনে যাব, কিন্তু ইমান মানুহ আগবঢ়াবলৈ আহিছে। এইফালে এজনে দুজনকৈ ভিতৰলৈ সোমাই আহিছে। ট্ৰেইনৰ টাইমলৈ এতিয়াও ধৰি লওক 1 ঘণ্টামান ৱেইট, কিন্তু মানে ঘণ্টা ধৰি যে মানুহে এনেকৈ ৰখিছে, ইমান এটা ভাল লাগে। যিহেতু হজ কৰক, তেওঁলোকক ভালদৰে যাওক, তেওঁলোকৰ দোৱা কবুল হওক, তেওঁলোক যাতে আকৌ সুমংগলে সুস্বাস্থ্যৰে আকৌ উভতি ঘৰখনলৈ আহিব পাৰক, তাৰে কামনা কৰিলোঁ। আল্লাহে তেওঁলোকক হজ নচিব কৰক, আৰু ভালে সুস্থ হৈ একদম সবলভাৱে আকৌ উলটি তেওঁলোকৰ ঘৰখন যাতে চাব পাৰে। আল্লাহে তেওঁলোকক হজটো কবুল কৰক, তাৰেই দোৱা কৰিলোঁ। আৰু এতিয়া আমি আহিলোঁ অভাৰব্ৰিজৰ ওপৰৰ পৰা অকণমান তলৰ দৃশ্যটো দেখাই দিছোঁ আপোনালোক। চাৰিওকাষে ষ্টেচনৰ চাৰিওকাষে পৰিৱেশটো অকল মানুহে অকণমান আপোনালোকক দেখাই দিছোঁ দৃশ্যটো। এয়া আমাৰ ফালৰ পৰা, যিহেতু আমাৰ গাঁৱৰ পৰা গৈছে, তেওঁলোকক মই লগ কৰিবলৈ আহিলোঁ। যিহেতু ঘৰত লগ কৰিছিলোঁ, ষ্টেচনতো অকণমান লগ কৰোঁ বুলি তেওঁলোকৰ ওচৰলৈ আহিলোঁ। এই দুগৰাকী আমাৰ গাঁৱৰ পৰা গৈছে, যিহেতু তেওঁলোকক সম্বৰ্ধনা জনাওঁ। তেওঁলোকৰ স্বাস্থ্য ভালেই থাকক, তেওঁলোকক ভালে আহক, তাই দোৱা কৰিলোঁ। এইখন আহি গ'ল প্ৰথম ট্ৰেইন, যিখন ইয়াত খুব 1জন বা 2জনে যাব। ৰাজধানীখন আহি গ'ল, ইয়াত 1জন বা 2জন যাব। ইয়াত আমি মানুহ ভিৰ দেখিবই পাইছে নিশ্চয়, সেইকাৰণে আমি আহিলোঁ ওপৰলৈ। সেইকাৰণে ওপৰৰ পৰা অকণমান নাজাৰাটো চাইছোঁ, মানে ৰখিব জেগা নাই, যিহেতু ৰখিব নোৱাৰিছোঁ। সেইকাৰণে ওপৰলৈ আহি অকণমান ভালকৈ ৰখিম বুলি আহিছোঁ, যিহেতু মানুহ বহুতেই ভিৰ। আৰু এতিয়া এইখন ট্ৰেইনো গ'ল, সেইকাৰণে তললৈ আহিছোঁ আকৌ, যিহেতু অকণমান লগ কৰিব পাৰে। কিন্তু মানুহ যে ইমান মানুহ আৰু ইমান হুলস্থুলীয়া পৰিৱেশত ভইচত যে কম, সেইকাৰণে নোৱাৰি, সেইকাৰণে ভইচ অভাৰ কৰিয়ে ক'ব লগা হৈ গৈছে। আৰু এইফালে অভাৰব্ৰিজখনো চাব পাৰিছে, একদম মানুহে ভৰ্তি হৈ গৈছে। আপোনালোকক এবাৰ অভাৰব্ৰিজখনৰ ইমূৰ সিমূৰ দেখাই দিছোঁ, মানে ওপৰ তল আগ পিছ মানুহ কৰি আছোঁ ট্ৰেইনৰ কাৰণে। ঘণ্টাৰ অপেক্ষাৰ পিছত ফাইনেলি আহি গ'ল হজযাত্ৰী যোৱা ট্ৰেইনখন। যিটো সময় যাব লাগিছিলে সেইটো সময়ত আহি পাই গ'ল ট্ৰেইনখন, আহি সোমাই গ'ল। এতিয়া যিটো মানে এনেকৈ ধৰি লওক মানুহ বেছি, সেইকাৰণে এনেকৈ ভলণ্টিয়াৰ মানুহ কণ্ট্ৰল কৰিবৰ কাৰণে ল'ৰাসোপা আগত হাত দি ৰখাই দিয়া হৈছে। আৰু এইফালে আহি পাই গ'ল, এতিয়া ট্ৰেইনখন ৰখাব আৰু 1জন 2জনকৈ সোমাই যাব। আৰু ফাইনেলি আহি পাই গ'ল। এতিয়া আমি যাওঁ ঘৰলৈ উভতিলোঁ। যিহেতু গ'ল তেওঁলোক, ট্ৰেইনখন এতিয়ালৈকে এৰা নাই, ক্ৰচিং আছে, সেইকাৰণে ট্ৰেইনখন এৰিব, অলপ দেৰি ৰখিব, সেইকাৰণে টাইম লাগিব। সেইকাৰণে এতিয়া আমি যাওঁ। যোৱাৰ আগত শেষৰবাৰ আপোনালোকক এয়া ৰাতি 11:11 বজাত ষ্টেচনৰ পিছফালৰ পৰ্যায়টো দেখাই দিছোঁ অকণমান। আপোনালোকক যিসকলে মানে হজ কৰিব যাব সেইসকলক আগবঢ়াই সকলো ঘৰমুৱা হৈছে। চাওকচোন পৰিৱেশটো ইমান ভাল লাগিছে। ফাইনেলি শেষ গ'ল মেলি, এতিয়া ষ্টেচন দেখিব পাইছে, একদম খালী হৈ গ'ল। আৰু এতিয়াও আমি যাওঁ ঘৰলৈ। তেন্তে বাই বাই আজিলৈ।